সুন্দৰ লাগিছে না আসলতে এটো কি বুলি কয় পুনেৰী পাগৰি পুনেৰী পাগৰি আমাৰ অসমীয়া সকলৰ যেনেকৈ জাপি তেখেত সকলৰ এই পাগুৰিটো আচ্ছা মাৰাঠী পণ্ডিত সকলে এটো পিন্ধিছিল এটা গম পাইছা আমি দুটা কোন আছো পণ্ডিত বাহ কেঁচাহত কেঁচাৰত কেঁচাহত কি কৈছে লয় ভাৰী লুই বাই খাৰ বাৰী লুই বাই খাৰ বাৰী কথা কি কৰিছে কেঁচাহত মানে কি খবৰ মই কৈছো লয় ভাৰী মানে বঢ়িয়া মাৰাঠী মাৰি আছে আচ্ছা এইবিলাক ক'ব বাৰু আপোনালোকে পুনেত গৈ কিবা ডিশ খাইছে কি নাই এই ডিশৰ ওপৰত বস্তু লৈ খাইছো ডিশখন আমি তাতে থৈ আহিছো একো নাখালি খাইছো কি খাইছা চাকি কি খাইছিলো কৈ দিছো মই পাহৰি গলো তেতিয়া কিন্তু খুজি খুজি খাইছিলো কাণ্ডা ভাজি মানে আন্ধনিটোৱে বনাওঁতে কানি কানি বনায় পিয়াজৰ ভাজি পিয়াজ কেইটা কানিটো কানি কানি বনায় আৰু কি খাইছে খেকৰা ভাজি মানে কেঁকুৰাৰ ভাজি কেঁকুৰা নিচিনা সেইকাৰণে খাখা ভাজি আচ্ছা ফুৰিছে কি নাই তাতে নৃপেন্দা আমাক সিংহাগৰ নিলে শিৱ মহাৰাজৰ ঘৰ শিৱাজী মহাৰাজ কিল্লা চাবলৈ তাত কাক লগ পাইছে কৈ দিয়ক কি মামা পাটেকা মামা পাটেকাৰ এই চিনেমা যে কয়ে নানা পাটেকাৰক লগ পাইছা মোক গোপা মাৰি ধৰিছে হাঁচা গোপা মাৰি ধৰিছে নানা পাটেকাৰ কেয়াৰটেকাৰটোৱে গোপা মাৰি ধৰি ৰাখিবলৈ বিচাৰিছিল নানা পাটেকাৰক বিচাৰি ভিতৰ সোমাইছিলগে তেখেত আছেগে মুম্বাই এতিয়া হাঁহিবলৈ আহিছে অসমত আপোনালোকে যিটো কাম কৰিব নোৱাৰিছে পুনে তাৰ মানুহে সেয়া কাম কৰি আছে কি কাম কেকেদা আমাৰে মানে অসমৰ বা এজনী দেৱিকা বা বুলি পুনেত মানে সত্ৰীয়াৰ সাধনা কৰে এতিয়া মাৰাঠী ল'ৰা ছোৱালী বিলাক তেখেতৰ আণ্ডাৰত সত্ৰীয়াৰ সাধনা কৰি আছে হাঁচাওনি বা খুব ভালা লাগা কথা আমৰাৰ সংস্কৃতি যেতিয়া পুনেৰ মাৰাঠী মানুহে আঁকোৱালি ল'ব সেইটো হম ভালা লাগা কথা লুইবাৰী চাহ এয়া অসমী গ্ৰুপৰ নৃপেন্দা আৰু দেৱিকা বাচা হ'ব দিয়ক গম পালো দিয়ক কি গম পালি হ'ব দিয়ক দিয়ক ধুনীয়া হৈছে ভাল এডিট কৰিছে এইখন এয়া এডিট কৰিছে ক'বা বিয়াৰ ফটো ন এয়া বিয়াৰ ফটো নহয় ন কি এইখন আৰে পুনেৰ মানুহে আমাক ইমান মৰম কৰিছে ন মোহন আমাক লৈ ব্যস্ত হৈ যোৱা নাই তাকে পুনে মানুহৰ বেলেগ কাম নাই বিদ্যা কৈছো আছে সেইদিনা কাম বাদ দিছে মোক কাণ এখন কাটি গলে মই এইবোৰ কথা বিশ্বাস নকৰো নিজৰ বুলি বাদ দিয়ে কৈ চা দাদা এন্দুৰ মূল্য কম বুজি পাব তই জ্বলিছ মই পুৰি চাৰ খাৰ হৈ গৈছো নিজৰ বুলি বুকুৰ কাপোৰ ফুটি গৈছে টানা আজোৰাত মানুহৰ ড্ৰেছ কেজোৰ ভাল লাগিছে দেই থেংক ইউ মানে ছাৰ অসমীয়া সাজপাৰটোৱে ৰাখিব বিচাৰিলো আৰু খালি টঙালিখন কঁকালত হ'ব মই ইয়াতে ঠেকা কাম চলিবলৈ এনেই লগাই থৈছো বহুত তছলিছা শ্ব'টোৰ লিংক কেনেকে পালে আছা কি পালে লিম হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ'ল ছাৰ গ'লো প্ৰায় 4খন ফ্লাইট বগালো ফ্লাইটৰ ভিতৰত এচিও পালো তাতো ধুনীয়া দামী হোটেলত উঠেছি এচিৰ কথা সোধা নাই লিংকটো কেনেকে পালে পুনেৰ পৰা আমাৰ অসমৰ হিল্লুল দালে কণ্টেক্ট কৰিলে হিল্লুল দাই মোক কণ্টেক্ট কৰিলে আৰু এই দাদাই মোক কণ্টেক্ট কৰিলে চা শ্ব'টো তাৰ মানে ধুনীয়া হৈছে ফালি দিছো চা সুন্দৰ ছাৰ এয়া লওক গামোচা দিয়া সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে আমাক আহক আজি বহাগৰ বতৰত মই দুজন বিশেষ ব্যক্তিক গামোচাৰে সম্বৰ্ধনা জনাম ডিঙিটো ডাঙৰ চা কলৈ যায় আছো সুস্মিতাক গামোচা পিন্ধোৱাৰ কাৰণ তাই সুদূৰ শিলচৰৰ পৰা আহি বিহুৰ সময়ত যিখিনি নিষ্ঠাৰে তাই কাম কৰিছে এয়া প্ৰশংসনীয় কমলক পিন্ধোৱাৰ কাৰণ তাক এনেই পিন্ধালে ইয়ে নেপিন্ধালে ই যিখিনি কাম নিষ্ঠাৰে কৰে প্ৰাউড অফ হিম
কেকেদা আমরা শুভেচ্ছা নিদিয়ে ভাল হ'ব দে ছাৰ হ'ব হ'ব দে তই এনেকৈ সৰকি থাকিবি কংগ্ৰেছৰ ইলেকশ্যন যা যা চলিছেহি ভাল লাগিছে দেই ছাৰ ভাল লাগিছে কিন্তু ইহঁতক গামোচা পিন্ধালে কিন্তু মানে ভাল লাগিছে কিন্তু কি মানে আমিও আপোনাৰ আশীৰ্বাদ বিদেশত নাম এটা কৰি আহিছোঁ দিয়কচোন বিদেশত আমাৰ কাৰণে সেইখনে বিদেশ আৰু দিয়কচোন কেইজন গৈ পাইছে অ' নাই হয় বাৰু ভাল লাগিছে কিন্তু মানে সেই আমাৰো মনটোৱে বিচাৰে দিয়কচোন আমাৰ নিজৰ মানুহখিনি আমাক সম্বৰ্ধনা এটা জনাওক শিল্পীৰ মন নহয় জানো মনে মনে থাকক ফাঁকি বাজি হা কি ফাঁকি দিলোঁ ছুটি কি বুলি লৈছে বিহুত ঘৰলৈ যাব গাঁও ঘৰলৈ যোৱা প্লেন কৰিছে মোকতো এতিয়ালৈকে আপুনি নজনাইছে চুপ ফাংচন কৰিবলৈ গৈছে যাওক মই বেয়া পোৱা নাই কিন্তু ফাঁকি কিয় দিছে সেইটো কাম কিন্তু আপুনি বেয়া কৰিছে প্ৰণৱে চাই আছো দুইজনকে চাই আছো কোনে ড্ৰেছ পিন্ধি নটংকি নহয় মানে কোনো কথাই নকব জীৱনটো আপুনি এনেকে ফাঁকি দি পাৰ কৰিব নেকি উফ কি নহয় নহয় মানে চা এয়া পোনে কাপোৰ চচমা তচমাই আপোনাৰ জমা দিলো মই হে প্ৰভু কি আশা কৰি আহিছিলোঁ কি পালোঁ কি হ'ল মই ড্ৰেছটো লগাই আহোঁ ৰ'ব